Hello everyone, আজি আপোনালোকৰ মাজলৈ অন্য এটা ভিডিঅ' লৈ আহিছোঁ। যদিহে আমাৰ ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আহকচোন আমি সকলোৱে মিলি ভিডিঅ'টো উপভোগ কৰোঁ। আজিৰ ভিডিঅ'টো হৈছে পাৰ্ট 2। আপোনাক লগ পালে বাহিৰত ভালেই হ'ল আৰু দেই। এজনী মিনতী ছোৱালীজনী নহয়নে? আপুনি বাহিৰত এইটো সময়ত আছে যে? এই বৰ্তাৰে ঘৰ আহি পোৱাহিয়ে নাই, সেইটো কাৰণে বাহিৰতে ৰখি আছোঁ আৰু। হয় নেকি? মই পিছে বৰ্তাক লগ কৰিবলৈহে আহিছিলোঁ। তোমালোকৰ ৰিজাল্টটো শুনি আকৌ ভাল লাগিলে দেই। এই আমাৰ গাঁৱৰে কোনোবা এজনী আহি পেলাই তোমাৰ আৰু তোমাৰ ভাইটিৰ ৰিজাল্টৰ কথা ক'লেহি। পিছে কি কৰিম বুলি ভাবিছে? কি পঢ়িম বুলি ভাবিছে ইয়াৰ পাছত? খুৰীদেউ, মই আৰু নপঢ়োঁ বুলিহে ভাবিছোঁ আৰু গম পায়। ভাইটিকে পঢ়াম বুলি ভাবিছোঁ আৰু চহৰতে। মই সেইটোহে ভাবিছোঁ। সিয়ে পঢ়ক দিয়ক, নহ'লে মই পিছে পৰেও বা ঘৰত থাকি কিবা এটা কৰি পেলাই পঢ়িম বাৰু, বা সেইটোহে ভাবিছোঁ। সেইটোকে পাতিবলৈ বুলি বৰ্তাৰ ওচৰলৈ আহিছিলোঁ। বৰ্তাই কিবা সহায় কৰিম বুলি কৈ থৈ আহিছিলে নেকি? মানে অথনি আমাৰ ঘৰলৈ গৈছিলে যে, তেতিয়াই কৈ থৈ আহিছিলে। কৈছিলে যে আমাৰ যে মাটি এডোখৰ যে আছে যে বলিনৰ ঘৰৰ ওচৰত, সেইটুকুৰা মাটি আমি বন্ধকত দিম বুলি ভাবিছোঁ। তাকে খুৰাই ল'ম বুলি ক'লে। আমি গাঁওবুঢ়া ডাঙৰীয়াক দিম বুলিয়ে ভাবি থৈছিলোঁ। খুৰাই ক'লে বোলে মই 2 টকামান বেছিকৈ দিম, আমাকে দি থবি। আমাৰ বোলে খেতি কৰা ধান কেইটামান খাবলৈ মন। সেইটো কাৰণে মই বোলো কথাখিনি পাতি লওঁ। কাইলৈ ভাইটিয়ে আকৌ যাবই যে এডমিশ্যন ল'বলৈ গণক ছাৰৰ লগত, সেইটো কাৰণে পাতিবলৈ আহিছিলোঁ। হয় নেকি? মোক পিছে এইবোৰ কথা একো কোৱাই নাই নহয়। অৱশ্যে অথনি এপাক আহোঁতেনে এইবোৰ কথা পাতিবলৈও নহ'লে, কৈছিলে বাৰু কথা এটা আছে বুলি। মই বাৰু আহিলে ক'ম দেই। তহঁতৰ ৰিজাল্টকেইটা শুনি পেলাই বৰ ভাল লাগিলে। মাৰজনীও ইমান কষ্ট কৰি পেলাই তহঁতক পঢ়া শুনা কৰালে, বহুত ভাল লাগিলে কিন্তু দেই শুনি। এতিয়া সেই মাৰ বেছিহে কষ্ট হ'বগৈ মই পঢ়িবলৈ ল'লে। সেইটো কাৰণে ময়ে কষ্ট কৰি পেলাই টিউশ্যন কৰি হ'লেও বা কিবাকিবি কাম কৰি হ'লেও ভাইটিকে পঢ়াওঁ বুলি ভাবিছোঁ আৰু। ভালেই ভাবিছ দে। ভাইৰে পঢ়ক দে তেতিয়া আৰু। তোৰ ভাগৰ এডমিশ্যনটো পৰহিলৈ হ'ব নে কাইলৈ হ'ব বুলি কৈছিলি বাৰু? কাইলৈ হ'ব নেকি? গণক ছাৰ হেনো আহি আছোঁ বুলি ক'লে। অলপ আগত কৈছিলে পৰহিলৈ হ'ব বুলি, কিন্তু বোলে কাইলৈ আহি পামহি বুলি ক'লে। সেইটো কাৰণে মই বোলো সোনকালে আজৰি হৈ থকাই ভাল হ'ব আৰু এডমিশ্যনৰ ক্ষেত্ৰত। সেইকাৰণেহে। তোকচোন তেতিয়াহ'লে কাইলৈ ৰাতিপুৱাই টকাকেইটা লাগিব। মইতোতো আজি লৈ যাম বুলিয়ে আহিছিলোঁ। এতিয়া বৰ্তা নাই যিহেতু আৰু কাইলৈকে ৰখিব লাগিব আৰু। হয় নেকি? তেতিয়াহ'লে ৰচোন, তেতিয়াহ'লে খুৰা আহি পাই লওক, মই খুৰাৰ লগত পাতি লওঁ তেতিয়া। তহঁতৰ ঘৰলৈকে যা, তই ঘৰতে টকাকেইটা তোক দি থৈ আহিবলৈ ক'ম তেতিয়া। এতিয়াতো সন্ধিয়াও লাগিছে, অকণমান দেৰিকৈ খুৰা পাবহি। ইমান দেৰি ৰৈ থাকিবিনে তই কাম এটা কৰিবি, তই ঘৰলৈকে যা ধুনীয়াকৈ। মই খুৰাক কাগজ পত্ৰখিনি লৈ পেলাই আকৌ কিবাকিবি কাগজত লিখিবও লাগিব নহয়, সেইবোৰকে লৈ মেলি তেতিয়া তহঁতৰ ঘৰলৈকে টকাকেইটা লৈ পেলাই পঠিয়াই দিম। তই তেতিয়া সেই ছাৰৰ ওচৰলৈ যাব পাৰিবি, গণক ছাৰৰ ওচৰলৈ। খুৰী, বহুত বহুত ধন্যবাদ দেই। আপোনালোক নথকাহেঁতেন যে কি যে কৰিলোহেঁতেন আৰু দেই। হ'ব থেংক ইউ ক'ব নালাগে দিয়া। হেৰি নহয়, আৰুতো বহুত খৰচ পাতি হ'ব, সেইবোৰ কেনেকৈ মিলাম বুলি ভাবিছানো? তুমি পাৰিবাগৈ জানো চব মিলাব? তাকেহে খুৰীদেউ, পঢ়াম বুলিতো লৈছে, পাৰোঁনে নোৱাৰোঁগৈ নাজানো আৰু দেই। ভগৱানৰ ওপৰতহে চব আৰু। মইতো নপঢ়িলোৱেই, সিয়েই পঢ়ক বুলি পঠিয়াইছোঁ আৰু। ভগৱানে যি দেখুৱায় আৰু সেইটোৱেই হ'ব আৰু বুজিছে। সিয়ে চাকৰি এটা লওকচোন সোনকালেই, তেতিয়াহে যদি ঘৰখনৰ দুখ যন্ত্ৰণা, মাৰ কষ্টখিনি যদি সাৰ্থক হয় আৰু বুজিছে। সেইটো কাৰণে ময়ো নপঢ়োঁ বুলিয়েই ক'লোঁ। সিয়ে পঢ়ি শুনি ডাঙৰ মানুহ হওকচোন। তাকে চহৰত পঢ়া এই আমাৰ দুখীয়া ঘৰৰ বা এই গাঁৱৰ পৰা যোৱা ল'ৰা ছোৱালীকেইটাৰ বৰ কষ্ট হয়। তাত বহুত অনেক খৰচ ওলায়। তাতে আকৌ এই লগৰ সংগবোৰ পালে তাতে ধেৰ খৰচ হৈ যায়। তাকে সেইটো বাবেহে কৈছোঁ কেনেকৈ মিলাব পাৰিবা বুলি। তাতে হোষ্টেলৰ ফিজ, ইউনিফৰ্ম, খোৱা বোৱা সকলো নহয়। সোধাৰ বাবে আকৌ বেয়া নাপাবা আকৌ, মই সুধিছোৱে। নাই খুৰী, নাপাওঁ। কিয়নো বেয়া পাম? আপুনি সুধিছে ইমান ধুনীয়াকৈ, মোৰ ভালহে লাগিছে। তাকে মই কিবা এটা কাম পালে কৰিব লাগিব বুজিছে খুৰী। ক'ৰবাত ওলালে ক'বচোন, কাৰোবাৰ ঘৰত কাম চাম বা টিউশ্যন এনেকুৱা কৰিব লাগে যদি। মইতো টিউশ্যন ধুনীয়াকৈয়ে কৰিব পাৰিম, গাঁৱৰ ল'ৰা ছোৱালীকেইটাও পঢ়াব পাৰিম। তাকে সেইবোৰকে চিন্তা কৰি আছোঁ। ক'ৰবাত কিবা খবৰ পালে জনাবচোন আপুনি। তেতিয়াহ'লেচোন আমাৰ পোৱালিকে পঢ়াই দিব পাৰাচোন। সি এতিয়া ক্লাছ 4ৰহে। মই এনেই চাই থাকোঁ, মোৰ এই সময়ৰ অভাৱেই হয়। এতিয়ালৈকে সি শুয়ে আছে। এনেকুৱা টাইমত আহি পেলাই তুমি ধুনীয়াকৈ পঢ়াই দিবাহি। সেইটো কৰিলেনো কি বেয়া হ'ব? মোৰো সহায় হৈ যাব, আৰু ৰাতি কথা এষাৰ পাতিবলৈ মানুহো পাম, নহ'লে এই ঘৰডালত সোমাই আমনি লাগি যায়গৈ আৰু। নোপোৱালিলৈকে কিনো পাতিম আৰু ল'ৰা ছোৱালীকেইটাৰ লগতে কথা। হয় নেকি খুৰী? ঠিক আছে দিয়ক তেতিয়াহ'লে। কেতিয়াবা কি কথা আহিব লাগিব আপুনি খুৰাৰ লগত পাতি লৈ পেলাই মোক জনাই দিলেই হ'ব। আৰু আপুনি অকণো চিন্তা নকৰিব, মই পোৱালীক ধুনীয়াকৈ পঢ়াই দিম নহয়। নাই জানো, তোমালোক ইমান চোকা, দুয়োটাই ইমান ভাল ৰিজাল্ট কৰিছা, কিয়নো বেয়াকৈ পঢ়াবা? জানোতো তোমালোকে ভাল পঢ়াবা বুলি, সেইটো বাবেইতো কৈছোঁ। ঠিক আছে তেতিয়াহ'লে আহিবা তুমি। এতিয়া গধূলিও হৈ আহিছে নহয়, তুমি ঘৰলৈ যোৱা, নহ'লে মায়ে আকৌ চিন্তা কৰি থাকিব নহয়। মই খুৰা আহিলে পঠিয়াই দিম ধুনীয়াকৈ। পইচা পাতিকেইটা লৈ পঠিয়াব লাগিব নহয়।
খুৰী ঠিক আছে দিয়ক আহিছোঁ ভাইটি আগবাঢ়ি অহা কথা আছিলেই আহিলেই চাগে সি এটা চিন্তা যেনিবা কমিছে মা এইফালে আহিবাচোন কি হলো বাইদেউ তই ইমান চিৰিয়াছ হৈ যে মাক আৰু ইমান হাঁহি হাঁহি আছ যে কি হ'ল একো নাই হোৱা হেৰি কেলে ভেবেলা ককাইদেউৰ ঘৰলৈ গৈছিলোঁ আকৌ তেওঁ খুৰীক পালোঁ খুৰীকে গোটেইখিনি কথা কৈ থৈ আহিছোঁ খুৰাই আহি পেলাইনো পইচাকেইটা দিমহি বুলিয়ে কৈছে ৰাতিয়ে এতিয়া অকণমান দেৰিকৈ মই যাওঁতেনে খুৰা নাছিলে আকৌ সেইটো কাৰণে হয় নেকি এইটোচোন ভালেই তেতিয়া মই দেখোন কাইলৈকে তেতিয়াহ'লে লৈ আহিবগৈ পাৰিম এডমিশ্যনটো তইতো এডমিশ্যনটো ধুনীয়াকৈ লৈ থৈ আহিবগৈ পাৰিবি তেতিয়া কাইলৈ বা এইবোৰ যে অসম্ভৱ হ'লহেঁতেন গম পাইছ তই নথকাহেঁতেন মই যে আৰু পঢ়িবলৈকে নাপালোহেঁতেন তই টেনশ্যন লৈ নাথাকিবিচোন তই মাত্ৰ তই পঢ়িলেই হ'ব বুজিছ কি হ'লো তই মাজনী মাতি আছিলি নেকি মা ভেবেলা ককাইদেৱে আহি পেলাই হেনো পইচা কেইটামান দিমহি বুলি ক'লে মাটিডোখৰৰ বাবে আহিব অকণমান পাছত আৰু ভাইটিয়ে তেতিয়া কাইলৈ এডমিশ্যনটো তেতিয়া গণক ছাৰৰ লগত গৈ পেলাই এডমিশ্যনটো লৈ থৈ আহিবগৈ পাৰিব বুজিছে গণক ছাৰো এনেও ল'ৰাটোক লগ কৰিবলৈ যাব নিজৰ পিতেকেও পঢ়ি আছে নহয় সেইখন ইউনিভাৰ্চিটিতে তাতে ধুনীয়াকৈ লগ চগ কৰি আহিব হেনো মই অথনি ফোন কৰিছিলোঁ ছাৰে ক'লে বোলে ৰাতিপুৱা বোলে 9টামান বজাত পঠিয়াই দিলেই হ'ব তেতিয়া দুয়োটাই মিলি পেলাই চহৰলৈ গুচি যাব পাৰিব হয় নেকি এইটোচোন বৰ ভাল খবৰ বাইৰে তোৰ কাৰণে কিমান কৰিছে দেখিছ নিজৰ পঢ়া শুনাই বাদ দিছে বাইৰক খালি আৰু সময়ত পাহৰি নাযাবি আৰু তই মা এইজনী মই ইমান মৰম লগা বাজনীক মই পাহৰি থাকিম নেকি বাৰু তোক বা মই পাহৰিব পাৰিম নেকি তই ইমানখিনি মোৰ কাৰণে কৈছ হ'ব যে ইমানতে তেল মাৰি থাকিব নালাগে পঢ়ি শুনি পেলাই চাকৰি এটা ল'বি তেতিয়াহে বাইৰক এই কাপোৰ চাপোৰ চব দিব পাৰিবি তই আকৌ তেতিয়া চাকৰি পালে আকৌ মই কিমান কাপোৰ ল'ম চাবিচোন তেতিয়া আকৌ মই তোৰ পৰা চব বস্তু লুটি ল'ম নহয় তাই কথা শুনচোন লুটি ল'ব ৰচোন পাই ল'বলৈ দে তাৰ পাছত যিমান লৈ থাকিব পাৰিবি তই এতিয়াই কৈ থ'ব লাগিব আকৌ তই আকৌ নহ'লে চহৰত গৈ পেলাই যদি সলনি হৈ যাওঁ মা কিনো কথা কৈছা আৰু দেই হ'ব দিয়া তোমালোকে পাতা মই যাওঁ দেখিলি নে বাৰু তাৰ ধৈৰ্যই নাই কথা শুনিবলৈ যাব দিয়া মা সি লাজ কৰিছে তাকে আৰু দেই ভগৱানে চকু মেলি চালেই হয় আৰু তই পালিহি মই ওলোৱাই নাই নহয় ছাৰ আপুনি আকৌ 9টাত যাম বুলি ক'লে যে সেইটো কাৰণে মই ওলাই মেলি আহিলোঁ আৰু তেতিয়াহ'লে মই ওলাই মেলি আহিবগে লাগিব মই ল'ৰাটোলৈ ফোন কৰি ল'লো আকৌ হয় নেকি ছাৰ ভালেই কৰিলে ল'ৰাটো এতিয়া তাতে আছে নেকি সি এতিয়া তাতে আছে আকৌ তাতে আছে তহঁতক আজ যাবি বুলি ক'লো যাব বুলি ক'লো মোৰ লগত তাকো টকা কেইটামান লাগে দি থৈ আহিবগে পাৰিম আৰু একেবাৰতে গৈ পেলাই এডমিশ্যনখিনি সিয়ে চাই দিম বুলি কৈছে ধুনীয়াকৈ ভালেই হ'ব তেতিয়াহ'লে আমাৰ আকৌ একো চিনি নাপায় নহয় আকৌ ভালকৈ আপুনি আৰু দেখাই বুজাই থৈ আহিব আৰু দেই তই চিন্তাই নকৰিবি বুজিছ মই ধুনীয়াকৈ ইয়াক বুজাই মেলি চব দেখুৱাই আহিম ক'ত ইয়াৰ হোষ্টেল হ'ব ক'ত খানা খাবগৈ লাগিব ক'ত কি ক্লাছ হ'ব চব মই দেখাই মেলি আনিম সেইটোকে কৰিব ছাৰ চব দেখাই বুজাই আহিব চহৰলৈ গৈ নোপোৱা নহয় এবাৰ নে দুবাৰহে গৈ পাইছে মইতো তাকো গৈ পোৱা নাই তাতে আকৌ হেৰাবগৈ আকৌ নহ'লে বা আপুনি চব দেখাই থৈ বুজাই থৈ আহিব দেই তহঁতি সেইবোৰ চিন্তাই নকৰিবি মই চব দেখাই থৈ মেলি থৈ আহিম আৰু আমাৰচোন এতিয়া ল'ৰা দেখোন থাকিবই কিয় চিন্তা কৰি আছনো ইমান আৰু আহচোন ভিতৰলৈ বাহিৰত বহি ৰখি থাকিব নালাগে দেৰি হ'বগৈ নহ'লে বা আকৌ বাছখন গুচিয়ে যাব গাঁৱৰ পৰা যোৱা মই ওলাই মেলি লওঁগৈ আহ ইয়াতে তহঁতি বহচোন দেই মই পটককেনে ওলাই আহিছোঁগৈ দেখিছনে বাৰু ছাৰৰ ঘৰটো কিমান ডাঙৰ ভিতৰত বা ইমান ধুনীয়া ধুনীয়া চোফা দেখিছোঁ ইমান পৰিপাটিকৈ ৰাখিছে বাইদেৱে আমিও এনেকুৱা ঘৰ এটা বনাব লাগিব দেই বা সেইবোৰ হ'ব বাৰু তই এতিয়া ভালে পঢ়া শুনা কৰিবিচোন হয় দেই বহুত ধুনীয়া দেই ঘৰখন বৰ পৰিপাটি কৰি ৰাখিছে মিনতিৰ ল'ৰা ছোৱালী ভালে আছানে আছো বাইদেউ এই ছাৰ ওলাইছেগৈ ৰ'বা আৰু আহিব ছাৰে ইয়াক কৈ থৈ গৈছে বাৰু আমাক আপুনি ক'ৰবাত যায় নেকি এই মোৰ অফিচৰ কাম কেইটামান আছে তাকে কৰি আহোঁগৈ বুলি ভাবিছোঁ বুজিছা বৰ হেডেকো এইবোৰ কিমান আৰু কাম কৰিবা তাতে ছাৰো নাথাকে সোনকালে আহিবগৈ লাগিব ঘৰখনো আকৌ এনেকৈ এৰি থৈ যাব নোৱাৰো নহয় তোমালোকৰ ৰিজাল্টকেইটা কিন্তু শুনি বৰ ভাল লাগিলে ধন্যবাদ দেই বাইদেউ পিছে ছোৱালীজনী তোমাৰ পঢ়াটো ৰখি যাব বুলি শুনি বেয়া লাগিছে কিবা এটা কৰিবা বুজিছা মিলাব পাৰিলে কিবা এটা মিলাই মেলি ল'বা আৰু ইয়াতে নহ'লে বা ডিষ্টেঞ্চতে লৈ ল'বা তাকে কিবা এটা কৰিব লাগিব বাইদেউ কিবা কিবি টিউশ্যন এনেকুৱাবোৰ কৰি পেলাই চলি থাকিম বুলি ভাবিছোঁ আৰু টিউশ্যন কৰিম বুলি ভাবিছা নেকি এইটোচোন বৰ ভাল খবৰ তেতিয়াহ'লে আমাৰ এই সৰু পোৱালিটোকো পঢ়াই দিবা চিনটো ক্লাছ 6 পালেগৈ তাক বাপেকে পঢ়ালে ভালকৈ নপঢ়েও আৰু মোৰতো এয়াহে সময় নাই তাকে অফিচ ঘৰ সেয়া চাওঁতেনেই গৈছে তাক চাবলৈ নহয়গৈ আমাৰ ইয়াৰ অসমীয়াটো বৰ বেয়াও তুমি এই অসমীয়াখনকে চাই দিবাচোন বাকীবোৰত বাৰু চব ঠিক ঠাকে আছে তুমি অসমীয়াত একোৱেই নোৱাৰে
অঁ হয় নেকি বাইদেউ ঠিক আছে বাৰু মই তেতিয়া চাই দিম বাৰু সেই মই এইবাৰ এইটো কথা আপোনাৰ লগত পাতিম তেতিয়াহ'লে অঁ যদি তুমি ভাবা যে ল'ম বুলি তেতিয়া কাইলৈ মানৰ পৰাই গুচি আহিবা আৰু পইচা পাতিৰ কথা কিমান লাগিব ক'বা ছাৰকে কৈ দিবা তেতিয়া এই হ'ব আৰু বাইদেউ দিব আৰু কিবা এটা মইনো কি ক'ম আৰু আপোনালোকেচোন জানেই আৰু কিমান কি হয় আৰু অসমীয়াটো পঢ়াবহে লাগে অকল হ'ব বাৰু ছাৰে মই তেতিয়া পাতি পেলাই তোমাক বাৰু জনাই দিম বাকী তুমি যদি ভাবিছা কাইলৈৰ পৰা আহোঁ বুলি আহিব পাৰা দেই আমাৰ আকৌ ইয়াৰ স্কুল সোনকালে আহে নহয় ইয়াৰ 12টামানতে শেষ হৈ যায় তুমি ঘৰত ফ্ৰী থাকিলে এই আবেলি সময়তে আহিব পাৰিবা অঁ ঠিক আছে দিয়ক এতিয়া পিছে তোমালোক বহা দেই এই মোৰ কামকেইটা কৰি লওঁগৈ নহ'লে দেৰি হ'বগৈ নহয় তুমি আৰু যাবা দেই হেৰি মানে বাৰু বাইদেউ ইমান পইচা পাতি থকা মানুহ তথাপিও গম ভেপ একোৱেই নাই ইমান ধুনীয়াকৈ ব্যৱহাৰ কৰে হয়নে বৰ ভাল লাগে সেইটো বাবেই গণক ছাৰ আৰু বাইদেউ বৰ মানে মানুহবোৰক মৰম কৰিব জানে কিন্তু দেই আমাৰ ঘৰ আকৌ চহকী ধনীকেইটাক কি নাচাবি আকৌ মাতিব লাগে বুলি নাজানে হয় দেই বৰ ভাল লাগে যেনিবা সিহঁতৰ যে ল'ৰা ছোৱালীকেইটা যে ডাঙৰ ল'ৰাটো এতিয়া যে ইউনিভাৰ্চিটিত পঢ়ি যে আছে তাৰো ব্যৱহাৰ পাতি বৰ ভাল জানো ছাৰৰ বাৰু হৈছেনে নাই বাৰু ওলাই পেলাই আহিব নহয় হ'লে কিবা আপোনালোকে বাৰু ভিডিঅ'বোৰ চাই কেনেকুৱা পাইছে আমাৰ জনাবলৈ নাপাহৰিব কিন্তু দেই আজিলৈ পিছে আহিছোঁ আজিৰ ভিডিঅ'টো ইমানেই আছিল যদিহে আমাৰ ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে কাৰ্টুন আছামিজ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিব ইয়াৰ নেক্সট এপিছ'ডটো চাবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব